এইটো কেচিং আৰু কেপিং হৈ গ'ল বাৰু বৰ্ডকেইটা ফিটিং কৰি হৈ গৈছে ৱাৰটো ফচাই আছোঁ দুটা লাইন এটা লাইন আমি সেইটো ৰুমৰ পৰা বাহিৰ ফালেদি বনাই কিনি আনিলোঁ বাৰু এইটো ৰুমত আমি এতিয়া বনাই লৈ গৈ আছোঁ ইটো ৰুমলৈ কেনেকৈ বনাইছোঁ আপোনালোকে চাব পাৰে যিহেতু 4 mm দি আমি এচি লাইন বনাই আনিছোঁ এতিয়া এইটো বাহিৰলৈ যাব আপোনালোক কেনেকৈ কি কৰিছোঁ আপোনালোক দেখাই আছোঁ আমি এনেকৈ মাৰি গৈ আছোঁ কেচিং আৰু কেপিং আৰু লগতে ৱাৰটো ফচাই গৈ আছোঁ কেচিং কেপিং বাহিৰত যিহেতু মাৰি আছে দুজনে মই ইফালৰ পৰা ৱাৰটো ফচাই লৈ গৈ আছোঁ আপোনালোকে চাব পাৰে ধুনীয়াকৈ ৱাৰটো অকণ দীঘল হৈছে আমি বাহিৰ ফালে টানি দিছোঁ আৰু যে নহওক এচি মটৰ ষ্টাৰ্টাৰ মই কেনেকৈ কানেকশ্যন কৰিছোঁ আপোনালোকে চাব পাৰে ধুনীয়াকৈ মই কানেকশ্যন কৰিছোঁ কানেকশ্যন কৰি হৈ গ'ল বাৰু এতিয়া স্ক্ৰুকেইটা লগাই দিছোঁ ধুনীয়াকৈ বৰ্ডটো ফিটিং কৰা হৈ গ'ল ওপৰত 16ৰ চকেট লগাই হৈ গৈছে ফিটিংছো লগাই হৈ গৈছে ফিটিং লগাই ধুনীয়াকৈ আমাৰ এচি লাইনটো বনাই হৈ গ'ল বাৰু এতিয়া বৰ্তমান আপোনালোকে চাব পাৰে ধুনীয়াকৈ মই বনাই দিলোঁ এটা এচি লাইন আৰু